নমস্কাৰ বন্ধুসকল আজি মোৰ YouTube জগতলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটো একেবাৰে নতুন চেনেল অলপতে আগত খোলা হৈছে পাৰিলে সাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব এয়া মোৰ লগত আছে মোৰ মৰমৰ বন্ধু নিপেন ৰাজুৱাৰ নমস্কাৰ ইয়াৰ আগতে মই তেখেতৰ ব্লগছত আছিলোঁ ইয়াৰ আগতে আমি গৈছিলোঁ জুবিনদাৰ বাৰ্থডে সেলিব্ৰেট কৰিবলৈ গৈছোঁ আপোনালোকে সকলোৱে দেখিছে চাগে আৰু আপোনালোকৰ মৰম আশীৰ্বাদত আজি নিপেনৰ ব্লগছটো 1000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে গতিকে এইবিলাকৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ ব্লগছটোৰ নাম হৈছে প্ৰত্যুষ শৰ্মা অলপ দেৰি আগত খোলা হৈছে পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব কথাখিনি যেহেতু এটা নৱেম্বৰ মাহৰ শেষৰ ফাল আহি পৰিছে আৰু যেহেতু ডিচেম্বৰত পিকনিকৰ বতৰ আমি এটা নিপেনৰ লগত এটা কথা পাতিছোঁ আমি এটা পিকনিক যাম পিকনিক মানুহে সাধাৰণতে দেখা যায় আজিকালি বনভোজস্থলী বহুত কমি গৈছে আৰু যেহেতু কৰোণাই লান কৰি পেলাইছে যোৱা বছৰ তাৰ আগৰ বছৰ কৰোণাই বহুত লান কৰিলে পিকনিক কিন্তু আকৌ ভাল দিন ঘূৰি আহিছে আৰু এই দিনটোত আমি পিকনিক যাম পিকনিক ক'লেই যে কেৱল হাঁহি ফূৰ্তি তামাচা সেইটোৱেই নহয় পিকনিকত বহুত জানিবলগীয়া কথা আছে আৰু আমি এনেকুৱা এডোখৰ জেগালৈ আপোনাক লৈ যাম যিডোখৰ জেগাত মানে বহুত চাবলগীয়া বস্তু আছে মানে তাত শিকিবলগীয়া বহুত কথা আছে তেনেকুৱা আপোনালোকৰ জেগালৈ লৈ যাম আপোনালোকে অপেক্ষা কৰিব লাগিব সেই পিকনিকৰ দিনটোলৈ আমি ডিচেম্বৰ মাজভাগত আমি এডোখৰ ঠাই ঠিক কৰিম আৰু তেতিয়া আমি সেই ঠাইডোখৰলৈ যাম আৰু বাকী এইটো সন্দৰ্ভত মই নিপেনলৈ দুআষাৰমান ক'বলৈ আগবঢ়াইছোঁ কি ক'বা নিপেন কোৱা বন্ধুসকল বহু অপেক্ষাৰ অন্তত আজি প্ৰত্যুষহঁতৰ আজি দোকানত আহি পাইছোঁহি আৰু আজি নতুনকৈ তেওঁ ইউটিউব চেনেল এটা অপেনিং কৰিছে চ' তেওঁ বিশেষকৈ জুবিনদাৰ অনুৰাগী আৰু সুন্দৰ সুন্দৰ গীত গায় আপোনালোকে নিশ্চয় মোৰ ব্লগত দেখি পাইছে সেইদিনা জুবিনদাৰ বাৰ্থডে চেলিব্ৰেশ্যন আছিলে খুব সুন্দৰ গীত পৰিৱেশন কৰিলে আৰু কলেজৰ দিনৰ পৰাই তেওঁ ধুনীয়া ধুনীয়া গীত উপহাৰ দি আহিছে কলেজত গাইছিলে আৰু ফেচবুক পেজতো তেওঁ গাই থাকে চ' মই ভাবিলোঁ আৰু ক'লোঁগৈ যে তুমি এটা ইউটিউব চেনেল খোলা আৰু তোমাৰ যিখিনি গান আছে আমি ইউটিউব জগতৰ পৰা আমি চাব বিচাৰোঁ চ' বন্ধুসকল এয়াই আশা আছিল আৰু প্ৰত্যুষে আজি অৱশেষত এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিলে আৰু আপোনালোকৰ গান আপোনালোকৰ এতিয়া পাই থাকিব আৰু আশা কৰিছোঁ মোৰ যিখিনি ভিউৱাৰ আছে সকলোৱে চেনেলটো গৈ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰক ছাপোৰ্ট কৰি যাব আগন্তুক দিনবোৰত ভাল আপোনালোকক গীত উপহাৰ দিব আপোনালোকৰ আশীৰ্বাদে মৰমে আমাক আগুৱাই নিয়াত সহায় কৰিব জয় অসম আৰু শুনক আকৌ লগ পাম ডিচেম্বৰত লগ পাম মোৰ নতুন ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই মোৰ নতুন ব্লগছ প্ৰত্যুষ শৰ্মা ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এইখিনিকে ক'লোঁ এইখিনি কথা যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব জয় অসম বাই বাই গাইজ